নমস্কাৰ আজি আমি আলোচনা কৰিম বাস্তৱ সংখ্যা ক্লাছ 10ৰ বাস্তৱ সংখ্যা প্ৰথম অধ্যায় বাস্তৱ সংখ্যা আমি সকলোৱে আগতে পঢ়ি আহিছো ইয়াত আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি লঘু আৰু গঘু উলিওৱা শিকিম 1.1 ত কি আছে অনুশীলনী 1.1 ত মোৰ তাত পুৰণা কিতাপ আছে নতুন কিতাপখন অনা হোৱা নাই তাৰ দ্বাৰা মই পুৰণা কিতাপখন দিয়ে পঢ়াই দিম তোমালোকক প্ৰথমে দেখুৱাইছে যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গঘ উলিওৱা তোমালোকে চোৱা প্ৰথমে কি কৈছে 1.1 প্ৰথম অংকটো আছে যে 135 আৰু 225 ইয়াৰ ভিতৰত আমি এতিয়া প্ৰথমে চাব লাগিব যে সমাধান কৰিবলৈ যোৱাৰ আগত আমি প্ৰথমে চাব লাগিব কোনটো ডাঙৰ ইয়াৰ ভিতৰত যেহেতু 225 টো ডাঙৰ আমি 225 টো ইয়াত লিখিম greater than 135 এতিয়া আমি 225 ক 135 ৰে হৰণ কৰিম কিমান আহিব চোৱা 225 হৰণ 135 135 যদি আমি দুবাৰ দি দিও তেনেহলে হৈ যাব 270 আৰু ইয়াত আমি এবাৰই দিব পাৰিম 135 থাকিব গান 5 0 12 কে 3 গল থাকিল 9 1 প্লাস যিখিনি থাকি যায় এই ভাগশেষখিনি আমি ইয়াত লিখি দিম এতিয়া আমি ইয়াক হৰণ কৰিম 135 ক 90 ৰে হৰণ কৰিলে কিবাৰ যাব এবাৰ ইয়াত চোৱা তোমালোকে 135 হৰণ 90 135 ক 90 হৰণ কৰিলে এবাৰ যাব থাকিব 90 দি দিলে থাকিব 5 2 पे 9 গল থাকিল 4 4 এফালে থাকিব 45 এতিয়া আমি এবাৰ 90 দিম 90 ক 45 তে হৰণ কৰিলে যাব দুবাৰ যি থাকিব 0 এটা চৰা 90 45 দুবাৰ দিলে 2 5 10 শূন্য কৰিলে 2 4 8 কে 9 থাকিব 0 যেটা 0 পোৱা হল এটাকে গ খাও এটাকে গ খা উ হল 45 এটো হৈছে আনসার নতুবা তোমালোকে লিখিব পাৰা যে এটাকে 225 আৰু 135 ৰ গ খা উ হল 45 বুঝা এতিয়া আমি চাও নেক্সট টু আছে কি কিমান 196 আৰু 38220 ইয়াত আমি চাম কোনটো ডাঙৰ প্ৰথমে আমি জানো যে এই সংখ্যাটো ডাঙৰ তো ইয়াক আমি লিখিম 38220 greater than 196 এতিয়া আমি 38220 ৰাখি 196 এৰে হৰণ কৰিলে কিমান যাব 38220
196 আমি 196 যদি ইয়াত লওঁ ধৰিলে দিওঁ কিমান থাকিব চোৱা আমি প্ৰথমে এই তিনটাক লৈছোঁ তিনটাক ল'লে কিমান হয় 196 এবাৰ দিলে 196 12 বাৰ 6 গ'ল থাকিল 12 বাৰ 6 গ'ল থাকিল 6 17 বাৰ 9 গ'ল থাকিল 8 2 1 গ'ল 3 বাৰ 1 গ'ল থাকিল 2 কিন্তু ইয়াত 1 ভাগ কৰা আছে যে 2 টা 1 গ'ল থাকিল 1 এতিয়া আমি এটো দি ইয়াক না যায় সেইকাৰণে আমি এক 2 নমাই আনিলো তেতিয়া 2 নমাই আনতে 1862 হৈ গ'ল 1862 যদি আমি 196 এৰ হৰণ কৰো কিমান বাৰ যায় 196 লগত 10 পূৰণ কৰি দিলে কিমান হৈ যাব 1960 হৈ যাব 1960 দি আমি নহব তাতে সৰু আছে যেহেতু এটো সংখ্যা তা আমাক লাগিব তাতে সৰু 9 দিলে চাও 9 গুণ 54 4 কৰিল 5 9 গুণ 81 81 84 81 85 কৰিল 8 আৰু এফালে 9 গুণ 9 এটা 17 এতিয়া চোৱা 12 বাৰ সাইকেল থাকিল 8 15 বাৰ সাইকেল থাকিল 9 0 0 এতিয়া আমি এক নমাই নিম এতিয়া 196 লগত কি পূৰণ কৰিলে 180 পোৱা যাব বা তাত থেকে ডাঙৰ সৰু পোৱা যাব যদি আমি ইয়াত 5 দি পূৰণ কৰি দিও কিমান পোৱা যাব 9 গুণ 30 0 কৰিল 3 5 9 45 45 47 48 8 উপরে 4 আর এই হলো 5 5 4 9 ইয়ার মানে 196 হলো 195 পূরণ করে দিলে প্লাস 0 আর ইয়ার এটাকে 38220 আর 196 গখাও হল 195 এটো হৈছে আনসার তো বন্ধুসকল আজিলৈ ইমানে নেক্সট অংকখিনি আমি কাইলৈ আলোচনা কৰিম আৰু তোমালোকে কমেন্টত লিখিবলৈ নাপাহৰিবা যিখিনি দৰকাৰ হয় সেইখিনি কবা নিশ্চয় কৰাই দিম থ্যাংক ইউ